যাই এখন চেঞ্জ কৰি আহোঁ কাৰণ বহুত বেছি গৰম লাগিছে আৰু খোজকাঢ়ি গাড়ী আহিছে। এভৰিৱান গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত আজি ভ্লগ বনাব ষ্টাৰ্ট কৰিছোঁ বিকজ এইকেইদিন ক'তো যোৱা হোৱা নাই, তো তেনেকৈ একো প্ৰগ্ৰাম নাছিলে দেখাবলৈ আপোনালোকক। বাট আজি ছানডে কাৰণে মোৰ উঠোতে অকণমান দেৰি হৈছে, বেছি নহয়, এনেই নৰ্মেলি যেতিয়া দিনত উঠোঁ মানে সেইটো টাইমতকৈ অকণমান দেৰি হৈছে আৰু সেইটো কাৰণে কামবোৰ অলপ পিছুৱাই আছে। আৰু এতিয়া মই আজি স্পেচিয়েল ভ্লগ বনাইছোঁ কাৰণ আজি ইয়াৰ আগতে মই এটা ভ্লগ দিছিলোঁ আমাৰ স্কুলৰ চিলভাৰ জুবলিৰ প্ৰগ্ৰামৰ কাৰণে, তো সেইটোৰে আজি মানে লাষ্ট আৰু আজি কিবা প্ৰগ্ৰাম কালচাৰেল প্ৰগ্ৰাম হ'ব। তো যোৱাকালি আছিল, যোৱাকালি যোৱা নহ'ল কিবা, আজি ছানডে কাৰণে আজি আমি যাব ওলাইছোঁ। এতিয়া মই পুতুককৈ ঘৰৰ কামখিনি কৰি লওঁ আৰু বাকী ৰেডি চেডি হৈ আপোনালোকৰ লগত লগ পাই আছোঁ। গতিকে বাই। মই যে ভ্লগ বনাই আছিলোঁ সেইটো কথা মই একচুৱেলি পাহৰি থাকিলোঁ, গতিকে মাজৰখিনি শ্বুট কৰিব নোৱাৰিলোঁ। গতিকে এতিয়া আপোনালোকে চাই থাককচোন কি হৈ থাকে। মহোৎসৱৰ আজিৰ মুকলি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বঙাইগাঁও মহাবিদ্যালয়ৰ আচাৰ্য তথা অভিভাৱক অভিভাৱিকা সকলোৱে মিলি এটি সমবেত সংগীত পৰিৱেশন কৰিব। আৰু সমবেত সংগীতটি ৰচনা কৰিছে তথা সংগীত পৰিচালনা কৰিছে এইখন স্কুলৰ আমাৰ সকলোৰে সন্মানৰ প্ৰধান আচাৰ্য শ্ৰীযুত মানিক চূত্ৰধৰদেৱে। অবিৰত হৈ থাকক। এই অনুষ্ঠানখনি 25 বছৰীয়া হৈছে, 50 বছৰীয়া হওক, 100 বছৰীয়া হওক, সমাজ গঠনৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ লওক। এই আন্তৰিকতা আজিৰ এই পবিত্ৰ দিনটোত মই পৰম পিতাৰ ওচৰত নিবেদন কৰিছোঁ। কিন্তু শংকৰদেৱ শিশু বিদ্যা নিকেতন, আৰু এই শংকৰদেৱ শিশু বিদ্যা নিকেতন তিনিটা, শংকৰদেৱ শিশুকুঞ্জ, শংকৰদেৱ শিশু নিকেতন আৰু শংকৰদেৱ বিদ্যা নিকেতন, তিনিটা ভাগত বিভক্ত। মানে যথেষ্ট তেওঁলোকে দিব লগা হ'ল, মানে এসময়ত তেওঁলোকে লগ হৈ যুদ্ধ কৰিলে, যুদ্ধ কৰি ভুটীয়াসকলক বধ কৰিছিল আৰু তাৰ পৰা সেই ভুটীয়াৰ পৰা ভুটীয়া মাৰি এনেকৈ ভুটীয়াৰ পৰা অপভ্ৰংশ হৈ ভুটীয়া মাৰি হৈছে। কিছুমানে কয় যে ভুটীয়া। মই আহিলোঁ, মই একদম পাহৰি গৈছিলোঁ যে মই ভ্লগ বনাই আছোঁ, তো সেইকাৰণে মই ভিডিঅ'খিনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মই আহিলোঁ, আহি পেলাই আপোনালোকক যিখিনি পাইছোঁ মই দেখাইছোঁ। এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'বলৈ বহুত দেৰি আছে, চ' মই এতিয়া ঘৰত যাই এইখন চেঞ্জ কৰি আহোঁ কাৰণ বহুত বেছি গৰম লাগিছে
আৰু কিবা কিবি প্ৰগ্ৰাম হ'ল সেইখিনি আপোনালোকক ইয়াতে টাচ কৰি দিছোঁ আৰু যিখিনি পাওঁ মই ফটো ভিডিঅ' সেইখিনি মই পিছত লগাই দিম এতিয়া মই জল্দি ঘৰত যাওঁ আৰু কাপোৰটো চেঞ্জ কৰি আপোনালোকক লগ পাইছোঁ একেবাৰে কাৰণ মই কাপোৰ চেঞ্জ কৰিব যাওঁ বিকজ ৰাতি আছে আমাৰ কালচাৰেল প্ৰগ্ৰাম মানে ছিংগাৰ কোনোবা আহিছে তো সেইটো কাৰণে চাপৰটো লাগিবই কাৰণ এইবাৰে পাইছোঁ আৰু পাওঁনে নাই ঠিক নাই চ' গতিকে মই জল্দি কাপোৰটো চেঞ্জ কৰি পেলাই আপোনালোকক লগ পাইছোঁ আজি ওলাওঁতে হ'ল সন্ধিয়া বহুত এতিয়া আমি এই তিনিটা ক'ত বা আমি আন্ধাৰত এতিয়া খোজকাঢ়ি গৈ থাকোঁ আগলৈ কোন আহে আপোনালোকে আগলৈ চাই থাকক গতিকে ব'লক এতিয়া আপুনি দেখাই আছোঁ ৰাতিৰ কাৰণে এতিয়া বেছি ভিডিঅ' নকৰোঁ তাতে গৈ ডাইৰেক্ট লগ পাইছোঁ বাই মোটামুটি মানুহ হৈছে আৰু আমি এনেকৈ গৈ আছোঁ আমি আৰু খোজকাঢ়ি গাড়ী আহিছে মোটামুটি আৰু খোজকাঢ়ি গাড়ী আহিছে মোটামুটি হাইস্কুল শিক্ষান্তৰ পৰা পাছ কৰা গতিকে মই প্ৰাক্তন ছাত্ৰ আপোনালোকৰ শংকৰদেৱৰ পৰাই আপোনালোকৰ ইয়াতে বৈতামাৰী গুৱাহাটীৰ পৰা গতিকে শংকৰদেৱ শিশু বিদ্যানিকেতনৰ লগত মোৰ বহুত ধৰণৰ স্মৃতি জড়িত হৈ আছে গতিকে ৰূপালী জয়ন্তী পাইছোঁ খুব ভাল লাগিছে ইমান ধুনীয়া উৎসাহ ইমান 나자요 서이래 어이나 저문아래 জনাইছোঁ আৰু আমি উদযাপন সমিতিৰ তৰফৰ পৰা বাইদেউলৈ সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰীযুত মানিক সূত্ৰধৰদেৱে বিহুসুৰীয়া গীত এটি গাবলৈ লৈছোঁ প্ৰথমতে সকলোৰে মৰম আশীৰ্বাদ আৰু সহযোগ বিচাৰি Mate mora
ইভিনিং এভৰিৱান। এইটো ভিডিঅ' একচুৱেলি মই লাষ্টৰ দিনাখন এণ্ড কৰিবলগীয়া হৈছে বিকজ সেইদিনাখন আহোঁতে বহুত পলম হ'ল, যাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু মই ফাৰ্ষ্ট কথা হৈছে ফাৰ্ষ্ট ভিডিঅ' কৰিছোঁ, মই ভিডিঅ' ভ্লগ যে বনাইছোঁ মই পাহৰি থাকিলোঁ কথাটো। সেইটো কাৰণে এইটো ভিডিঅ' একদম কমপ্লিট ভ্লগ টাইপৰ হোৱা নাই আৰু মই ভালকৈ দেখাবও নোৱাৰিলোঁ। যিমানখিনি পাৰিছোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি মই ভিডিঅ'বিলাক ইউটিউবত ভিউজ পাম বুলি নবনাওঁ, কাৰণ মই ভাবোঁ যে মোৰ স্মৃতিখিনি যাতে থাকি যাওক, তাৰ কাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ আৰু আগলৈও বনাই যাম। এইখিনিতে এটা কথা কওঁ, মানে আমাৰ স্কুলখনৰ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ হৈ গ'ল, তো এটা কথাই মানে ভাবোঁ আৰু এই সময়ত বৰ্তমানৰ সময়ত যিখিনি সময়ত চব ইংলিছ মিডিয়ামমুখী হৈ আছে, সেইখিনি সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয় এখন 25 বছৰ ধৰি জীয়াই থকাটো বহুত ডাঙৰ কথা। আৰু আমি তাৰে এক্স ষ্টুডেণ্ট হিচাপে মই এইটোৱে বিচাৰোঁ যে এইখন বিদ্যালয় আৰু 100 বছৰলৈকে জীয়াই থাকক, তাৰে শুভকামনাৰে। জয় বিদ্যা, জয় সংস্কৃতি, জয় ভাৰত মাতা, জয়তু শংকৰদেৱ শিশু বিদ্যা নিকেতন বৈতমাৰী। ধন্যবাদ।